তেতিয়া প্ৰথম কলেজত সোমাইছোঁ মাত্ৰ 18-19 বছৰ হৈছে। এই বয়সটো বহুত ডেঞ্জাৰ বয়স। কাৰণ মই ভাবছিলোঁ কি মই আৰু মেচিয়ৰ হৈ গ'লোঁ, ডাঙৰ হৈ গ'লোঁ। ছ'চাইটিয়ে কৈয়ে থৈ দিছে যে 18 বছৰ নোহোৱালৈকে তই ভোট দিব নোৱাৰা, 18 বছৰ পিছত তই জানা বুজা মানুহ এটা হ। সেইকাৰণে ভোট দিব এলাও কৰে। তাৰ মানে মই এতিয়া মেচিয়ৰ বয়। চব বুজি পাওঁ পৃথিৱীখন কেনা, কোনে কি হিচাপত কথা কৈছে। মই নিজে ডিচিশ্যন ল'ম মোৰ লাইফৰ। তুমি ডাঙৰ হলা বুলিয়ে মই তোমাৰ কথা কিয় শুনিম? এই কিছুমান ইগ' আহি গৈছিল। নিজৰ পাৰ্চনেল কথা কৈছোঁ। আৰু মই জানো যে মোৰ দৰে এনেকুৱা আৰু বহুত মানুহ আছে যোনে সেইখিনি বয়সত 18-19 বয়সত নিজকে বহুত জানা মানুহ হোৱা বুলি ভাবছিল, মেচিয়ৰ হোৱা বুলি ভাবছিল। দুনিয়াদাৰী চব দেখি শেষ কৰিছে তাৰমানে। এতিয়া তাক কোনো মূৰ্খ বনাব নোৱাৰে। মোৰ নিজৰ কথাই কৈছোঁ, কাৰণ এইখিনি বস্তু মই ফিল কৰিছোঁ 18-19 বছৰ বয়সত। তো কি হ'ল, কলেজত এডমিশ্যন ল'লোঁ, নিজৰ মতে লগ বন্ধু বনালোঁ। আৰু প্ৰথম ভুল যিটো কৰিলোঁ সেইটোৱে হ'ল যে মই টপাৰ হোৱাৰ কি দৰকাৰ, কিয় 90% পাব লাগে? নাপালেও য়েছ 90% পোৱাৰ দৰকাৰ নাই, কিন্তু তাৰে লগত উঠি ভাহি মই এটা বস্তু ইগনৰ কৰি দিলোঁ যে 90% হে পাবাটো ইম্পৰ্টেণ্ট নহয়, কিন্তু তই জানা হতো বুদ্ধি বাঢ়াটো ইম্পৰ্টেণ্ট, মাৰ্কছটোহে ইম্পৰ্টেণ্ট নহয়। আৰু মই নিজকে মেচিয়ৰ বুলি ভাবি 90% নালগে বুলি পঢ়াই বাদ দি দিছোঁ। বহুত ষ্টুডেণ্ট আছে মোৰ দৰে, মই জানো যে কিয় টপাৰ হ'ব লাগে, কিয় চবতকে বেষ্ট হ'ব লাগে। মই এভাৰেজ হৈও মই ধুনীয়াকৈ কাম কৰি যাব পাৰিম, নিজকে চলাই লৈ যাব পাৰিম, কিবা হ'লেতো চাকৰি পামেই, কিয় নাপাম? আৰে পাবি ভাই, পাবি। কিন্তু তই সৰুতে যদি বেছি কষ্ট কৰা, অ'কে বেছিকে কষ্ট নহ'লেও যিখিনি নিয়মিত কষ্ট কৰিব লাগে, যিখিনি তোক দিছি চিলেবাছত ধৰি, কেৱল চিলেবাছ মানে তোৰ কলেজৰ আণ্ডাৰত যিখন চিলেবাছ আছে সেইখন নহয়, তোৰ বয়স অনুযায়ী যিখিনি জ্ঞান বৃদ্ধি পাব লাগে, যিখিনি তই চিন্তা কৰিব পৰা শক্তি হ'ব লাগে, তই যিখিনি জ্ঞান বা গ্ৰ'থ হ'ব লাগে তোৰ, সেই গ্ৰ'থৰ আণ্ডাৰত যিখিনি তই পঢ়া পাতি কৰিব লাগে বা যিখিনি এক্টিভিটি কৰিব লাগে সেইখিনি যদি তই নকৰা, তোৰ প্ৰব্লেম ফিউচাৰত। ইটছ নট এবাউট কেৰিয়াৰ, টু গ্ৰ' এজ এ হিউমেন বিং। আমি যদি আমাৰ বয়স অনুপাতে আমাৰ এক্টিভিটি যদি প্ৰেক্টিছে নকৰোঁ, আমি কেনেকৈ গ্ৰ' হ'ম? আমি কেনেকৈ চিন্তা কৰিব পৰা হ'ম? লাহে লাহে মানে কি বুজি পোৱা হ'লোঁ, যেতিয়া বহুত বছৰ পিছত বুজি পোৱা হ'লোঁ যে য়েছ 90% পোৱাটোহে ইম্পৰ্টেণ্ট নহয়, কিন্তু 90% পাবাক লগি আমি যিটো কষ্ট কৰোঁ সেই কষ্টটো বহুত ইম্পৰ্টেণ্ট, কাৰণ সেইখিনিতে গ্ৰ' হয় মানুহ। মোৰ আছিল কেমেষ্ট্ৰি মেজৰ, আৰু মই ভাবছিলোঁ কি কেমেষ্ট্ৰিত মেজৰ লৈ মই যদি 90% পাওঁ, ফাৰ্ষ্ট ক্লাছো পাওঁ, মোৰ কি লাভ হ'ব? ডিগ্ৰীততো চবেই ফাৰ্ষ্ট ক্লাছ পালে চবতে চাকৰিত এপ্লাই কৰিব পাৰি, বা ফাৰ্ষ্ট ক্লাছ পালেই দেখোন মই মাষ্টাৰ্ছত এডমিশ্যন ল'ব পাৰিম। তো মই বেষ্ট হোৱাৰ কি দৰকাৰ? টপাৰ আমাৰ বেটছৰ টপাৰ হোৱাটো কি দৰকাৰ? কিন্তু মই লগে লগে বাদ দিলোঁ পঢ়া, যে টপাৰটো হ'ব নালাগেই, তো মই পৰীক্ষাৰ আগে পঢ়িম আৰু পাছ কৰি যাম, ফাৰ্ষ্ট ক্লাছটো পাম। ইমান ইগন'ৰেণ্ট হৈ গৈছিলোঁ তাৰমানে, যিটো চবতকে ডাঙৰ ভুল কাম মোৰ জীৱনত। মই যদি মাষ্টাৰ্ছ কৰিব লাগে, তই কিবা এটা ছাবজেক্টত মাষ্টাৰ্ছ কৰিব খুজিছা, তেতিয়া তই ডিগ্ৰীৰ নলেজখিনি লাগব না নালাগিব মোক কচোন? তই যিমানে মাৰ্কছ নাপা কিয়, তই যদি ডিগ্ৰীত ভালকৈ ছাবজেক্টটো পঢ়া নাই, তই মাষ্টাৰ্ছত টান পোৱাটো স্বাভাৱিক। এইটো সামান্যতম জ্ঞান, যিটো সেইখিনি টাইমত চবেই ইগন'ৰ কৰে মোৰ দৰে। মই ইফালে মাষ্টাৰ্ছ কৰিব খুজিছোঁ, কিন্তু মই 90% পাব নোখোজোঁ, মই শিকিব নোখোজোঁ ডিগ্ৰীত কি আছে, মই স্কিপ কৰিব খুজিছোঁ। কিয়?
এইটো কি মাথা, কেনেকুৱা ধৰণৰ এইটো মেচুৰিটি। কোনোবাই ক'ব পাৰে তই গাধাই আছিলি, হয় মই গাধাই আছিলো, একচেপ্ট ইট, সঁচাকে। আৰু এই ৰিয়েলাইজেশ্যনটো কেতিয়া আহে যে য়েছ মই ভুল কৰি দিলোঁ, যেতিয়া অলৰেডি টু লেট হৈ যায়। গোটেই 2 বছৰ ডিগ্ৰীৰ মই একো পঢ়া নাই, একো নাজানো মই কেমেষ্ট্ৰিত কি আছে। 3 নম্বৰ বছৰত মোৰ লাহে লাহে অনুভৱ হ'ল যে মই দেখোন কেমেষ্ট্ৰিৰ একোৱেই নাজানো। তো মই কি হিচাপত মই যদি মাষ্টাৰ্ছ কৰিব খোজোঁ কৰিম। তেতিয়ালৈকে মই ভবা নাছিলোঁ যে মাষ্টাৰ্ছ কৰিম। কিন্তু যেতিয়া থট আহিছে যে মই আচ্ছা ডিগ্ৰীটো কৰিলোঁ, এইবাৰ মাষ্টাৰ্ছ কৰিব লাগিব, মাষ্টাৰ্ছটো কৰিলে মই দেখোন একো নাজানো, কি হিচাপত মাষ্টাৰ্ছ কৰিম। লাগিল আৰু সেনেকে যেতিয়া 5th চেমতো নহয়, 5th চেম পাৰ হৈ গৈছে, তেতিয়া ডিগ্ৰীৰ 5th চেম পাৰ হৈ গৈছে, 6th চেমত ভৰি দিছোঁ, তেতিয়া অলপমান ৰিয়েলাইজ হৈছে আচ্ছা এনেকে হ'লে নহ'ব। তো তেতিয়াৰ পৰা মই পঢ়া যেতিয়া ষ্টাৰ্ট দিলোঁ মাষ্টাৰ্ছ কৰিম বুলি ভাবি কিনে, যে মাষ্টাৰ্ছটো এটলিষ্ট এক্সামটো দিওঁ, তেতিয়া গম পালোঁ যে মই একোৱেই নাজানো। মই পুৰা গুৰিৰ পৰা পঢ়িব লগা হৈছে। মই ভাবিছিলোঁ মইতো স্মাৰ্ট, একবাৰ ৰিভিজন দিলেই গোটেইখিনি আহি যাব। এইটো ভুল তোমাৰ লগতো হ'বই যদি চিৰিয়াছলি নলৱা। তাৰ পাছত 1 বছৰ মোৰ ড্ৰপ হৈ গ'ল, কাৰণ মই সেই বছৰ কেমেষ্ট্ৰিত কতো নাপালোঁ। মই ড্ৰিমটোৰ কথা কোৱা নাই যে মাষ্টাৰ্ছ কৰিবই লাগিব নেকি, তুই মাষ্টাৰ্ছ নকৰিলেও দেখোন চাকৰিৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব পাৰিলি হয়, সেনেকৈ ক'ব পাৰে কোনোবাই। য়েছ মই কৰিছিলোঁ 2-1 মাহ, কিন্তু মোৰ অলপো মন নাযায় জিকে পঢ়িবা, অলপো ৰিজনিং কৰিবই মন নাযায়। মই প্ৰথমতে বহুত বেয়া পাইছিলোঁ। জিঅ'গ্ৰাফী কিয় মই পাহাৰৰ কথা পঢ়ি থাকিম, নদীৰ কথা পঢ়ি থাকিম, কোনফালেদি নদী গৈছে, কোনফালত ক'ত পাহাৰ আছে, কোনখন বিল আছে ক'ত, মই কিয় জানিব লাগে। মই তাৰে লজিকটো বুজি নাপাওঁ। মই তেতিয়া আৰু বেছি সেইটোৰ ক্ষেত্ৰতো মই বহুত বেছি মেচিয়ৰ হৈ আছিলোঁ, অভাৰ স্মাৰ্ট হৈ আছিলোঁ, যে কিয় জানিব লাগে, নপঢ়ো যা, ইগো। ছায়েন্স লৈছোঁ, 5 বছৰ শেষ কৰিলোঁ কৰি ছায়েন্স কেমেষ্ট্ৰি, তো এতিয়া মই কেমেষ্ট্ৰি দিয়ে কেৰিয়াৰ বনাম, ইগো। 1 বছৰ ড্ৰপ, জেমৰ কাৰণে প্ৰিপেয়াৰ কৰিলোঁ, IIT জেম। কেমেষ্ট্ৰি বা ছায়েন্সৰ ষ্টুডেণ্টবিলাকে জানে, মষ্টলি আৰ্টছৰো জানিব পাৰে, মই কথাটো কৈছোঁ, মষ্টলি IITত যাব লাগে, জেম দিব লগা হয়। তো সেইখিনি টাইমত মই ফুল্লি মটিভেটেড, ডিষ্ট্ৰাকশ্যন নাই অলপো, ঘৰতে আছোঁ, ৰুমতে আছোঁ, প্ৰিপেয়াৰ কৰিছোঁ ধামধুম। আৰু তেতিয়া বুজি পাইছোঁ যে মই কিমান ডাঙৰ ভুল কৰি দিছোঁ গোটেই 3 বছৰত। মোৰ যে বেচিক্সো নাই, পুৰা সম্পূৰ্ণ প্ৰথমৰ পৰা ষ্টাৰ্ট কৰিব লগা হৈছে। আৰু মোৰ হাতত 1 বছৰো নাছিল, কাৰণ ডিগ্ৰী শেষ হৈ জুন জুলাই মাহত এক্সাম হৈ থাকে, জুনত শেষ হৈ থাকে, আৰু জুলাই মাহততো গুৱাহাটী ইউনিভাৰ্চিটি বা বেলেগ বেলেগ এণ্ট্ৰেঞ্চ গেলা হৈ থাকে। আমাৰ বাৰু জুলাইত হৈছিল গুৱাহাটী ইউনিভাৰ্চিটিত, যিটো অবভিয়াছলি মই নাপালোঁ, 10 নে কিবা পাইছিলোঁ 100ৰ ভিতৰত। আৰু তাৰ 1 মাহ পাছতে CUET আছিল। তো প্ৰথমতে সেই 5 দিন নে 6 দিন মই প্ৰিপেয়াৰ কৰি জিও দিছিলোঁ এক্সাম, আৰু তাৰে পাছৰ 20 দিনমান প্ৰিপেয়াৰ কৰি CUET দিছিলোঁ। সেই 20 দিনত মোৰ কি প্ৰিপেয়াৰ হ'ব মই যদি জিৰ'ৰ পৰা ষ্টাৰ্ট কৰোঁ। অবভিয়াছলি মই PYQ জলপে যেনেকৈ যায়, যেনেকৈ যে পাৰোঁ সেনেকৈ চাইছিলোঁ কিবা কিবি। ফেইল মানে CUET ফেইল নকৰে, তো কেছটো এনাহান। আমি টাইম পাৰ হৈ নাযাতে ৰিয়েলাইজ কৰাটো ভাল। আৰু এই ক্ষেত্ৰত 18-19 বছৰীয়া ষ্টুডেণ্টবিলাকক গাইড কৰাটো আৰু সিহঁতে নিজে গাইড হোৱাটো বহুত জৰুৰী। যদি কোনোবা 18-19 বছৰীয়া চলি আছা, প্লিজ মোৰ কথা শুন। আৰু বহুত কথা পাতিম, এই 18-19 বছৰীয়া চলিৰ কাৰণেই কথা পাতিম।
আৰু এনেহান বহুত কাহিনী আহিব যিটো মোৰ শিক্ষাৰ পৰা তহঁতেও পাবি কিবা কিবি বস্তু। ছাবস্ক্ৰাইব।